সময়ৰ লগত চব বস্তু সলনি হৈ যায়, সেইকাৰণে সময়ৰ কামটো সময়তে কৰিব লাগে। চ' হেই গাইজ, মই অনুশ্ৰী লৈ আহিছোঁ আৰু এটা নতুন ব্লগ, আৰু মোৰ ব্লগলৈ আপোনালোকক বহুত বহুত স্বাগতম। আজিৰ ব্লগটো পিছে মিনি ব্লগ নহয়, এটা ডাঙৰ ব্লগে হৈ গ'ল। লৰালৰিকে ওলাই গ'লো আমাৰ বৰমাহঁতৰ ঘৰত, কিয়নো আজি আমাৰ বাৰ্ষিক মনসা পূজা আৰু ২৭তম মনসা পূজা। ৰাইজ, ভিডিঅ'ৰ আৰম্ভণিত যে কৈছিলোঁ সময়ৰ লগত চব সলনি হৈ যায়, কিয় জানে? আমাৰ এই মনসা পূজাটো আগতে ৩ দিন ধৰি কাৰ্যসূচী মানি পালন কৰা হৈছিল, কিন্তু সেয়াই সময়ৰ লগত চব সলনি হৈ যায়। বাৰু, এইফালে আমাৰ ৰাংগাত দাই ধুনীয়াকৈ প্ৰদীপ লৈ আহি আছিল, আৰু চাওঁতে আমি পুষ্পাঞ্জলিও শেষ কৰিলোঁ ধুনীয়াকৈ। কিন্তু এটা কথা ৰাইজ, ৰ'ব তাৰ আগত কৈ দিওঁ, এয়া যে কণমানিক মই কেমেৰা বন্দী কৰিলোঁ, এয়া হ'ল মোৰ বৰ্তাৰ ছোৱালী। কেতিয়া যে ইমান ডাঙৰ হৈ গ'লো, ক'ত আমি সৰু আছিলোঁ, এতিয়া আমি পেহী হৈ গ'লো। আমাৰ এই মনসা পূজাত কিন্তু মোৰ বৰ্তা বহে। পিছে ৰাইজ, এটা দৃশ্য মই দেখুৱাম। এও আমাৰ বৰমা হয়, আৰু বৰমাৰ গাত মনসা পূজাৰ দিনাখন মনসা মা নিজে ভৰ কৰে, মানে স্বয়ং মনসা মা ভৰ কৰে, আৰু ভৰ কৰাৰ সময়ত বহু মানুহ আহে দূৰৰ পৰা, বহুত কুৱেশ্যন সোধে। আমাৰ পিছে এই অঞ্জলিৰ সময়তেই বেছি ফূৰ্তি হয়, মানে চবেই একেলগে বহু, কিন্তু আজিকালি আৰু ইমান নহয়। সেয়াই আৰু মাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, সকলোৱে যাতে ভালে কুশলে থাকক, চবৰে যাতে ভাল হওক। পূজাৰ সময়ততো ইমানো ভিডিঅ' কৰিব নোৱাৰি, কিয়নো ঘৰৰ মানুহে গালি পাৰি থাকে, পূজাত মন দে এনেকুৱা কয়, তো যিমানখিনি পাৰোঁ কৰিলোঁ। আৰু আমাৰ মাকো অলপ দেখাই দিলোঁ, ধুনীয়াকৈ শাৰী পিন্ধাইছে, ধুনীয়াকৈ সজাইছে। তাৰপিছত মেইন যিটো আমাৰ বঙালী হওক অসমীয়া হওক, আমাৰ সমাজত মেইন যিটো হ'ল চাহ খোৱা। ইমান গৰম দিছে, গেলা পচা গৰমতো চাহ খালোঁ, পিছে লগে ভাগে প্ৰসাদ খালোঁ চবেই মিলি। আৰু কি ক'ম, পূজা বা কিবা এটা অকেশ্যন হ'লে ঘৰত ইমান ভাল লাগে, কাৰণ চবৰে লগত দেখা হয়, দাদা বাইদেউ চবেই দূৰৰ পৰা আহে। পিছে এই হ'ল আমাৰ জেঠু, মানে বৰদেউতা। আৰু ৰাইজ, আপোনালোকে কমেণ্ট কৰিব কিন্তু, কিয়নো মই ভিডিঅ'ত লৈ আহিম। থেংক ইউ ফৰ ৱাচিং।